অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰু আৰু জনপ্ৰিয় অভিনেতা দেৱাশিষ বৰঠাকুৰে দিলে এটি ভাল খবৰ। অভিনেত্ৰীগৰাকীৰ ভাল খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকলে তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলোকলৈ যাচিলোঁ অলেখ শুভকামনা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ জীৱনলৈ আহিল এটি ভাল খবৰ। অভিনেত্ৰীগৰাকীৰ খবৰটো পোৱাৰ লগে লগে সমগ্ৰ শিল্পী সমাজত সুখৰ বতৰা আহিছে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰু আৰু জনপ্ৰিয় অভিনেতা দেৱাশিষ বৰঠাকুৰৰ ভাল খবৰটো হৈছে যে তেওঁলোকৰ আজি বিবাহ বাৰ্ষিকী। আজি এই শুভ দিনটোত তেওঁলোকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।